মই এজনী ছাগলী লৈছিলোঁ, সেই ছাগলীজনীৰ পোৱালি যি আছিলে বিকি মেলি সেনেকৈ মই এডমিশ্যন কৰিছিলোঁ। এডমিশ্যন কৰি পঢ়িলোঁ, এতিয়াও কলেজত এতিয়াও পৰীক্ষা দিবলৈ আছে। মোৰ এতিয়া ছেকেণ্ড ইয়াৰত গোটেইখিনি কিতাপো নাছিলে। ক'ৰবাত সন্মান পত্ৰও দিছে, কিন্তু মোক নাই দিয়া, বেলেগক দিছে। কিন্তু বেলেগ এৰিয়াত মানে আপোনাৰ 3rd ডিভিজন পাছ কৰা কিছুমানক দিছে। আৰু কাম নাই, 3rd ডিভিজনৰ ইণ্টাৰভিউ ল'বলৈ কি আছে? মই মেট্ৰিকৰ আগলৈকে ইমান ভাল নাছিলোঁ পঢ়াত। তাৰপিছত 9তো মোৰ মেথছত একদম মাৰ্কছ বহুত বেয়া আছিলে। মই ছিংগুল মাৰ্কলৈকে পাইছিলোঁ মই মেথছত। যোনখিনি 3rd ডিভিজন 2nd ডিভিজন পাছ কৰিছে তেহেঁতি বেলেগ কাৰিকুলাৰ এক্টিভিটিছতো ভাল হ'ব পাৰে। হয়, যোনখিনি স্পৰ্টছ হওক বা মিউজিকেল বেলেগ বহুতখিনি আপোনাৰ ফিল্ড আছে। তেহেঁতি অকল পঢ়াতে ভাল হ'ব লাগে বুলি এইটো কথা নহয়। আপুনিও মানে যি এতিয়া কৈ আছে 1st ডিভিজন 2nd ডিভিজন বা 3rd ডিভিজন, সেইবিলাক মানে এটা টাইমত গৈ মেলি মেটাৰ নকৰে। মানে আপুনি মানি লওক লাইফত কিবা প্ৰব্লেমত পৰিলে, সেই প্ৰব্লেমত মোৰ ওচৰত 1st ডিভিজন আছে, মই ষ্টেণ্ড কৰিছোঁ, প্ৰব্লেম আঁতৰি যাব জানো? 1st ডিভিজন হৈ কোনোবাই হয়তো ডক্টৰ, ইঞ্জিনিয়াৰ ইত্যাদি হৈ ওলাই গুচি যাব। কিন্তু 3rd ডিভিজনৰ ল'ৰা বা ছোৱালী সিহঁতি এই পৰিৱেশটোত যেতিয়া বাস কৰিব, মাক দেউতাকক সম্পূৰ্ণৰূপে চোৱা চিতা সিহঁতিহে কৰে। কিন্তু ওপৰ স্কেলত গুচি গ'লে লাষ্টত ঘৰলৈ ঘূৰি মনত নপৰে। সকলোকে গুৰুত্ব দিওঁ আহক। 2024 আমি যি যাত্ৰা লৈছোঁ, হয়তো মই ভাবিছোঁ আমাৰ এই যাত্ৰাটো অসমত হয়তো প্ৰথম বুলি মই অনুভৱ কৰিছোঁ। কি কাৰণে কৰিছোঁ? আমাৰ যাত্ৰাটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত 2nd বা 3rd ডিভিজন বা 1st ডিভিজন যিয়ে নহওক, সেই ছাত্ৰ ছাত্ৰীসকলক আমি গুৰুত্ব দিয়া উচিত সকলোকে। সেইটোৱে উদ্দেশ্য, ইয়াত বেলেগ একো উদ্দেশ্য নাই। আৰু সেইকাৰণে আজি মই আহি উপস্থিত হৈছিলোঁহি জাগুন, দুলীয়াজানৰ জাগুনত। আৰু মই আজি কিছুদিনৰ আগতে 2 এদিনৰ আগতে ফোন কৰিছিলোঁ উজ্জ্বল নাই নেকি? বাহিৰ উজ্জ্বল আছা নেকি তুমি? উজ্জ্বল গ'ল আৰু মই তেওঁক ফোন কৰিলোঁ আৰু তেওঁ ক'লে, মই ক'লোঁ যে তুমি এসপ্তাহমানৰ ভিতৰত জাগুনৰ সেইডোখৰ আশে পাশে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীকেইজন গোটাই দিবা, মই অকণমান লগ কৰিম তেওঁলোকক আৰু তেওঁলোকৰ ইণ্টাৰভিউ ল'ম। সি মোক খুব কম সময়ৰ ভিতৰত 2 দিনতে গোটাই দিলে তোমালোকক আৰু নমীয়ে সহায় কৰিলা, ধন্যবাদ তোমালোকলৈ। আমাৰ ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত আমি যেতিয়া 1st ডিভিজন বা 90% ওপৰ বা এনেকুৱাবিলাক যেতিয়া ষ্টুডেণ্ট হয়, তেওঁলোকক গামোচা পিন্ধাওঁতে সম্বৰ্ধনা জনাওঁতে বাকীবিলাকক একদম ইগন'ৰ কৰা হয়, হয়নে? গুৰুত্ব দিয়া নহয়। একদম পাৰফেক্ট কথা হয়নে? গুৰুত্ব দিয়া নহয়। আৰু তেওঁলোকৰ ইণ্টাৰভিউ ল'ব, তেওঁলোকক মেডিয়া আহিব, তেওঁলোকক বহুত কিবাকিবি কৰিব, সম্বৰ্ধনাত জনাই থাকিব। কিন্তু সেই সম্বৰ্ধনা জনোৱাৰ মুহূৰ্তৰ আগমুহূৰ্তলৈকে, ৰিজাল্ট দিয়াৰ আগমুহূৰ্তলৈকে সকলো ষ্টুডেণ্ট সমান আছিলে। কিন্তু ৰিজাল্ট দিয়াৰ পিছৰ পৰা তেওঁলোকক এটা ষ্টেপ তললৈ দি দিয়া হ'ল। কিন্তু সমাজত এই প্ৰত্যেক শ্ৰেণীৰ মানুহৰ প্ৰত্যেকটো তেওঁলোকৰ এটা কলা থাকে, তেওঁলোকৰ এটা আৰ্ট থাকে, তেওঁলোকৰ জীৱনৰ এটা সপোন থাকে। তেওঁলোকক যদি আমি গুৰুত্ব নিদিওঁ, এই যে যুৱ উচ্ছৃংখল বুলি কয় বা যুৱক এচাম বেয়া হৈ যায়, যুৱতী এচাম বেয়া হৈ যায়, ছাত্ৰ ছাত্ৰী বেয়া হৈ যায়। আৰু এই বেয়া হোৱাৰ কাৰণবোৰ আমাৰ এই কৰ্মবিলাকৰ কাৰণে। সেইকাৰণে এই চিন্তাবোৰ অলপমান সলনি কৰিব হ'ল। সকলোকে গুৰুত্ব দিব লাগিব, সকলোৰে প্ৰতিভাক সন্মান কৰিব লাগিব। সেইকাৰণে আমি ইয়াত এইখিনি আলোচনা কৰিবৰ কাৰণে আজি আহিছিলোঁ। প্ৰথমতে আমি চিনাকি কৰি দিম ছাত্ৰকেইজন লোৱা।
নিজৰ নিজৰ নাম আৰু ক'ৰ পৰা পাছ কৰিছা কিমান নম্বৰ পাছ কৰিছা তোমালোকে কৈ যোৱা প্ৰথমতে নমস্কাৰ মোৰ নাম শ্ৰী হৰ্ষিত সোণোৱাল মই হৈছোঁ জাগুনৰ আৰু মই ফাৰ্ষ্ট ডিভিজন মেট্ৰিকত পাছ কৰিছোঁ মোৰ টোটেল পাৰ্চেণ্টেজ হ'ল 65 কোন স্কুলৰ পৰা পাছ কৰিছা মই পাচলিৰ ভাদৈ মডেল ভাদৈ মডেলৰ পৰা পাছ কৰিছা অ'কে তোমাৰ কোৱা নমস্কাৰ মোৰ নাম জয়দীপ সন্দিকৈ মই 2 নং জাউন গাঁৱৰ হয় আৰু মই HSLC পৰীক্ষাটো কেন্দ্ৰীয় বিদ্যালয় 2000ৰ পৰা পাছ কৰিছোঁ মোৰ পাৰ্চেণ্টেজটো হ'ল 86%। 86% অ'কে তাৰপিছত নমস্কাৰ মোৰ নাম শ্ৰী পল্লৱ দাস মোৰ ঘৰ দিহিংকিনা বঙালী ব্লক মই ভাদৈ জুনিয়ৰ কলেজৰ পৰা প্ৰায় 67.4% এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ নেক্সট নমস্কাৰ মোৰ নাম শ্ৰীমতী মিচিচিকা ফুকন মই মেট্ৰিক নে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰিছোঁ মই চাচনি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা আহিছোঁ মোৰ পাৰ্চেণ্টেজ হ'ল 51.7 তাৰপিছত নমস্কাৰ মোৰ নাম শ্ৰীমতী পাৰ্বী ফুকন মই জাগুনগাঁৱৰ ছোৱালী মই পূৰ্বাঞ্চল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 59.5% লৈ পাছ কৰিছোঁ মেট্ৰিক নমস্কাৰ মোৰ নাম শ্ৰীমতী পূৰবী ৰায় মই দুলিয়াজান মহাবিদ্যালয়ৰ পৰা বাণিজ্য শাখাৰ পৰা পাছ কৰিছোঁ 3rd ডিভিজন পাৰ্চেণ্টেজ হৈছে 42.5 এতিয়া কথাটো হ'ল অভিভাৱক আছে আমাৰ লগত কেইবাজনো অভিভাৱক আছে চিনাকি কৰি দিলোঁ ছাত্ৰ ছাত্ৰীকেইজন আমি চিনাকি কৰিলোঁ আৰু অভিভাৱকসকল আছে অভিভাৱকসকলৰ নাম আপোনাৰ নিজৰ নামটো কৈ দিব আৰু কোনজন ছাত্ৰ কি নমস্কাৰ মোৰ নাম মালবিকা সোণোৱাল মোৰ ল'ৰা হৰ্ষিত সোণোৱাল এয়া মোৰ ল'ৰা হয় তাৰপিছত নেক্সট অকল নামটো ক'লে আৰু কাৰ হেৰি ক'লে হৈ যাব নমস্কাৰ মোৰ নাম নমী সন্দিকৈ মই জয়দীপৰ মাক নমস্কাৰ মই কমল সন্দিকৈ মই জয়দীপৰ দেউতাক নমস্কাৰ মই পল্লৱৰ দেউতা ঠিক আছে নমস্কাৰ শ্ৰীমতী ক্ষীৰমণি ফুকন মই মিচিচিকা মাক নমস্কাৰ মই দীপা ফুকন পাৰ্বী ফুকনৰ মাক নমস্কাৰ মোৰ নাম শ্ৰীমতী কমলা ৰায় পূৰবী ৰায় মোৰ ছোৱালী আচ্ছা এতিয়া এটা কথা হ'ল আমি যদি এনেকৈ ফৰ্মেল মিটিং নহয় দেই এইবোৰ ইমান নমস্কাৰ চমস্কাৰ এইবোৰ ইমান নালাগে ক'ব আমি মাত্ৰ এটা আমাৰ উদ্দেশ্যটো হৈছে যে এতিয়া প্ৰত্যেকটো মই প্ৰথমতে 3rd ডিভিজনৰ ছাত্ৰীগৰাকীৰ ওচৰলৈ আহিছোঁ 3rd ডিভিজনৰ ছাত্ৰী তুমি লক্ষ্য আছে জীৱনত তোমাৰ আছে গুড ওচৰলৈ সপোন আছিলে এতিয়া তুমি কোন ডিভিজন পাছ কৰিছা 3rd ডিভিজন পাছ কৰিছা মনৰ ভাৱখিনি তোমাৰ কোৱা মোৰ মনৰ ভাৱ বুলি তেতিয়া বেয়া লাগিছিল যেতিয়া এক্সামৰ ৰিজাল্টটো আহিছিলে তাৰপিছত মই ভাবিছিলোঁ যে আকৌ এবাৰ এক্সামটো দিম কাৰণ এক্সামৰ সময়ত মোৰ গাটো ইমান ভাল নাছিলে যেতিয়া পৰীক্ষা দিবলৈ গৈছিলোঁ তেতিয়া মোক মাক মানে এক্সাম দি আহি মাক কৈছোঁ কান্দি কান্দি যে মোৰ এক্সামটো ভাল হোৱা নাই গাটো ভাল নাছিলে বুলি মায়ে কৈছে একো নহয় পৰীক্ষাটো আকৌ দিব পাৰিবি তাৰপিছত এতিয়া ভাবিছোঁ দিম নে নিদিওঁ এতিয়া ভাবি পিনে পালোঁ বহুত কিবা ভাবিলোঁ বুজিলোঁ এতিয়া কৈছোঁ কি নিদিওঁ বুলি এক্সামটো আগলৈ যাওঁ কি কৰোঁ এতিয়া ভাবিছোঁ যে মোৰ ডিগ্ৰীটো ভালকৈ দিওঁ তুমি কমাৰ্চৰ ষ্টুডেণ্ট মই বিকমটো ভালকৈ কৰিম বুলি ভাবিছোঁ এতিয়াও একো ভুল নকৰোঁ ভুলটোতো মোৰ তেতিয়াও নাছিলে যেতিয়া মই এক্সামটো দিছিলোঁ মই ভাবিছিলোঁ যে ভাল হ'ব বুলি মোৰ পূৰা কনফিডেঞ্চ আছিলে তেতিয়া হঠাতে কিবা কিবি হৈ যায় সেইটোতো কোনোবাই ক'ব নোৱাৰে ন এতিয়া ভাবিছোঁ আৰু বিকমটো ভালকৈ কৰিম তাৰপিছত MCom কৰিম সেইটো মোৰ লক্ষ্য আছে জীৱনত তাৰপিছত মই ভালকৈ কিবা এটা যদি নাপাওঁ হ'লে নিজৰ বিজনেছৰ কিবা এটা কাম কৰিম ইমান এটা ডাঙৰ সপোন লৈছিলা তুমি মাষ্টাৰ্ছ কৰিম কিবা কৰিম তুমি 3rd ডিভিজন পাছ কৰিছা তোমাক ইণ্টাৰভিউ ল'বলৈ আহিছোঁ কেনেকুৱা লাগিছে মনটোত তুমি ভাবিছিলা নাই যে ইণ্টাৰভিউ কৰিবলৈ কোনোবা এজন আহিব বুলি কেতিয়াবা এতিয়াও ভবা নাছিলোঁ মই কেনেকুৱা লাগিছে তোমাৰ অনুভৱ ভাল লাগিছে এতিয়া এইখিনি যেতিয়া তুমি কৰিবলৈ আগবাঢ়ি আহিছিলা এইখিনি যেতিয়া তুমি 3rd ডিভিজনটো পাম বুলি ভবা হয়তো নাছিলা হয়নে কিয় এনেকুৱা কি কাৰণে তোমাৰ এইটো হ'ল বুলি ভাবিছা মই মানে কি ক'ম যেতিয়া ৰাতিপুৱা তুমি বহি ল'লে ভাল লাগিব ন ভয় লাগিব পাৰে কোৱা একদম খোলা খুলি কোৱা কেনেকুৱা লাগিছিলে কোৱাচোন তেতিয়া মানে কমাৰ্চত মোৰ ইমানটো হেৰি নাছিলে যে কি কৰিম কি নকৰোঁ বুলি প্ৰথমতে ভয়ে খাইছিলোঁ যে কমাৰ্চ বুলি কি কয় কমাৰ্চ মই বুজি পোৱা নাছিলোঁ তেতিয়া প্ৰথম তাৰপিছত কমাৰ্চটো ল'লোঁ লাহে লাহে আগবাঢ়িলোঁ মই কমাৰ্চৰ ছাৰহঁতৰ লগত ভাল এটা ৰিলেশ্যন হ'ল ছাৰহঁতৰ লগত ছাৰো মোক বহুত ভাল পায় এতিয়াও মৰম কৰে তাৰপিছত ফাৰ্ষ্ট ইয়েৰটো মোৰ ভালেই গৈছিলে 70 আপ পাইছিল ফাৰ্ষ্ট ইয়েৰতে
ফাৰ্ষ্ট ইয়াৰ 70 আপ আছিলে অঁ তাৰপিছত ছেকেণ্ড ইয়াৰত আহিলে ছেকেণ্ড ইয়াৰৰ প্ৰি বৰ্ডতো ভাল আছিলে ইমান বেয়া নাছিলে এক্সামো হয় মেইন এক্সামতো তেতিয়া একো নকয় ন তাত বেলেগ কিবা মাৰ্কছ নলয় ডাইৰেক্ট ছেকেণ্ড ইয়াৰতো লয় সেইটোতে মই এক্সাম দিব গৈছোঁ ফাৰ্ষ্ট ইয়াৰত মোৰ এক্সামটো ভালেই হৈছিলে ইংলিছটো ইমানো বেয়া নাছিলে তাৰপিছত বিজনেছটো ভাল হৈছিলে তাৰপিছত একাউণ্টছৰ দিনাখন মোৰ গাটো ইমান ভাল নাছিলে মানে পেট বিষ তাতে ষ্টাৰ্ট হৈ গ'ল পেট বিষ কাৰণে মই একো লিখিবই নোৱাৰিছিলোঁ তাৰপিছত মোৰ মনটো ভাঙি থাকিলে যে মই এক্সামটো নিদিওঁ কাৰণ একাউণ্টছটো মোৰ ফেভৰেট ছাবজেক্ট আছিলে তেতিয়া মই একাউণ্টছৰ কাৰণে টিউশ্যনো গৈছিলোঁ দুলীয়াজানলৈকে ৰাতিপুৱা 6টা মানত উঠি পিনে তাতে যাব লাগিছিলে আকৌ তাৰপৰা আহি 8টা বজাত ক্লাছটো এটেণ্ড কৰি পিনে ৰাতি ঘৰত যাব লাগে আকৌ খুৰাহঁতৰ লগত অকণমান দেৰি ৰখিব লাগে তাত কাৰণ দুলীয়াজানৰ পৰা আমাৰ ঘৰত অকণমান দূৰে আছে চাইকেল আহিলেও অকলে ভয়ো লাগে আৰু গাড়ী ট্ৰেভেল কৰি ইমান ভাল নালাগে মানে কি প্ৰব্লেমো হয় তেতিয়া টকা পইচাৰ কাৰণে সদায় টকা পইচা নাথাকে আৰু এতিয়া পাপা আৰু দেউতাৰো ইমান কামটো ভাল নহয় পাপাই জুৱেলাৰী কাম কৰে গাটো এবছৰৰ পৰা বেয়া হৈছে ঘৰতে আছে পাপা এতিয়া এবছৰৰ পৰা তোমাৰ পঢ়া শুনা কিতাপ পত্ৰ বা অন্যান্য এইবোৰ কোনে কেনেকৈ যোগাৰ হয় সেইটো খুৰাহেঁতি আছে বুলি এতিয়া আমি জইণ্ট ফেমিলি আমাৰ জইণ্ট ফেমিলিৰ 17 মানুহ আছে 17 মেম্বাৰ জইণ্ট ফেমিলি অহ গড বাপৰে এইটো কাৰণে ইমান প্ৰব্লেম হয়ও তথাপি আমি মানুহক দেখাতো একো প্ৰব্লেম চল্ভ নহ'ব ন ঘৰতে যিটো কৰা সেইটো ঘৰতে হৈ যায় তোমাৰ এতিয়া কেনেকুৱা সপোন আছে তুমি কি কৰিমগৈ বুলি ভাবিছা জীৱনটোত মই এতিয়া বেংকৰ মেনেজাৰ হ'ম বুলি ভাবিছোঁ ভাবিছা পাৰিবা নিশ্চয় পাৰিম মাক হিচাপে তাইক কওকচোন কি ভাবিছে তাইক লৈ পেলাই এইখিনি যিমানখিনি তাই আগবাঢ়ি আহিলে মাকৰ হৈ কি ক'ব মাকেতো তাইক বহুতখিনি কষ্ট কৰি তাইক আজি এইটো পৰ্যায়ত পালেগৈ বুলি আমি অনুভৱ কৰিছোঁ আপোনাৰ অনুভৱখিনি কওক চব অনুভৱ মানে পঢ়াবলৈ চবৰ মাকৰে ইচ্ছা থাকে হ'লেও এতিয়া মানে অলপ দিগদাৰ হৈ আছে এতিয়া মানে দিগদাৰ কি বহুত দিগদাৰ এনে বাহিৰৰ পৰা মানুহে নেদেখে এই মানুহজন বহি গ'লে মানে ইমান হেৰি দিব নোৱাৰো নহয় হ'লেও ইয়াৰ পৰা খুৰাৰ পৰা হেৰিৰ পৰা সেনেকৈ দি আছোঁ আৰু ছোৱালী জানিছোঁ মানে ছোৱালীজনীক ভাবিব দিয়া নাই মানে ই যে ভাঙি নপৰক বহিবলৈ বোলে এৰি দিম বা হেৰি কৰিম মই তাক মানে সেনে ইয়াৰ পৰা লওঁ লাগিলে অমৰ পৰা লওঁ মানে আমাৰ সেই ভাইটিকেইটাৰ পৰা লৈয়ে দিওঁ ই এবছৰৰ পৰা গা বেয়া চুগাৰ কাৰণে নেপাল চকুৰ কাৰণে মানে কাম কৰিব পৰা নাই তাকে ডক্টৰ দেখাই আছোঁ ইয়াক মানে টিউশ্যন দিছোঁ হ'লেও মানে ইয়াক নক'লে কি হ'ব ই মানে নিজেও ডাঙৰ হৈছে অলপ গম পায় সেইটো অলপ টেনশ্যন আছে ইয়াৰ তাইক এতিয়া ইমান ভাল এতিয়াতো 3rd ডিভিজন পাছ কৰিলে কিবা তাই ইমান ধুনীয়া এটা সপোন আছে আটাইতকৈ ডাঙৰ কথা তাই যে এটা সপোন আছে তাই যে সপোনটো দেখিবৰ কাৰণে আপোনালোকে বহুত কষ্ট কৰি তাইক আগবঢ়াই নিছে এতিয়া নিছোঁ মানে যিমানখিনি পাৰিছোঁ দিছোঁ কিমান পাৰিম সেইটোতো নাজানো এতিয়া যদি মোৰ হাজবেণ্ড কাম কৰিবলৈ লয় তেতিয়াহ'লে ছোৱালীজনীক দিব পাৰিম কিমান দিন কাৰ পৰা দিম এতিয়াতো ভাইটিকেইটা দি আছে আগলৈ দিব নে নিদিয়ে সেইটোতো নাজানো ন এতিয়া দুজনী ছোৱালী আছে এজনী ছোৱালী হ'লেও সেইজনীও এইবাৰ মেট্ৰিক দিব এতিয়া আমাৰ ইয়াৰ পৰা টিউশ্যন দিলেও মানে বহুত দিগদাৰ হৈ যায় আমাৰ গাঁওখনৰ পৰা দুলীয়াজান দিবলৈ টিউশ্যন কমাৰ্চত টিউশ্যন নিদিলেও নহয় আৰু আমাৰ গাঁওখনতো নাপায় টিউশ্যন দিবলৈ আমি আপোনাৰ ওচৰলৈ আহিছোঁ চাচনিত ঘৰ নমীয়ে মোক ক'লে বোলে চাচনিৰ পৰা এগৰাকী আহি আছে খুব ভাল লাগিলে কথাটো শুনি এতিয়া কথাখিনি অকণমান বুজাই ক'লে মোৰ সুবিধা হ'ব মোৰ ঘৰ এই দিহিংকিনা বঙালী বলক হয় তাৰপৰা মই মানুহজন ঢুকুৱাৰ পৰা চাচলিলৈ গ'লোঁগৈ তাৰপিছত ইয়াত চবেই তাৰমানে অলপ সহায় কৰে আৰু মমাইকেইটি হায়াৰ ছেকেণ্ডেৰী পাছ সিহঁতি অলপ চাই দিয়ে মাহীয়েকো চব মানে প্ৰত্যেকে তাৰমানে আৰু ইটো নহ'লে বোলে চবেই দিয়ে আৰু তাৰ দেউতাকো দিয়ে আইতাকো অকণমান গা অসুখে হৈ আছে তাৰ কিডনীৰ পাথৰ আছে বুলি কৈছে তাৰপৰা হ'লেও সেনেকৈ চবেই মিলাই মিলি আৰু যেনে তেনে মেট্ৰিকটো পাছ কৰালোঁ আৰু এতিয়া তুমি মেট্ৰিক পাছ কৰিছা কি বহুত কষ্ট হ'ল নেকি মেট্ৰিক পাছ কৰিবলৈ যাওঁতে আপোনাৰ কষ্ট হৈছিলে টিউশ্যন সেনেকৈ দিয়া নাই আছিলে অকল এবাৰ 10ত থাকোঁতে অংক ছাবজেক্টটো গছপিয়াত লৈছিলে তাৰপিছত আৰু সেই ছাৰকেইজনে কুৱেশ্যন ক্লাছটো কৰিছিলে আৰু হায়াৰ ছেকেণ্ডেৰী এতিয়া কি কৰিব আপুনি হায়াৰ ছেকেণ্ডেৰীটো কৈছে আৰু হায়াৰ ছেকেণ্ডেৰীটো চবে মিলাই মেলি পাছ কৰাই দিম বুলি কৈছিলে সেনেকৈ নাই মেট্ৰিক মেট্ৰিক পাছ কৰিছে নাই এতিয়া হায়াৰ ছেকেণ্ডেৰী যিহেতু পঢ়িব গতিকে হায়াৰ ছেকেণ্ডেৰীটো এতিয়া আপুনি কেনেকৈ আগবঢ়াই নিব তেওঁ হায়াৰ ছেকেণ্ডেৰীটো চবেই গোটেইখনে মিলা তুমি যে এতিয়া মেট্ৰিক পাছ কৰিলা তোমাৰ কেনেকৈ ধৰণে পঢ়িলা তোমাৰ পঢ়া শুনা কেনেকৈ কৰিছিলা অকণমান কোৱা কথাখিনি কোৱা কেনেকৈ তুমি হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলা এতিয়া পঢ়িবা বা মেট্ৰিকৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলা অকণমান কথাখিনি কোৱা তোমাৰ মনৰ ভাৱখিনি কোৱা তুমি কেনেকৈ কষ্ট কৰি এতিয়া মেট্ৰিক পাছ কৰি কোন ডিভিজন পাছ কৰিছে তাই মই 2nd ডিভিজনত কেনেকৈ পঢ়া শুনা কৰিছিলা কোৱাচোন কোৱা মনৰ কথাখিনি কোৱা
তুমি মনৰ কথাখিনি ক'ব পৰা নাই কি কাৰণে নাই পৰা মোক কোৱাচোন কি কাৰণে ক'বলৈ বেয়া লাগিছে তোমাৰ কি কাৰণে বেয়া পাইছা কথাখিনি ক'বলৈ দুখ লাগিছে নেকি বহুত কষ্টত পঢ়িছিলা নেকি তুমি ইমান ঘাট প্ৰতিঘাতৰ মাজেদি যদি তুমি পঢ়িছিলা ইমান যদি দুখ আছে দুখখিনি কোৱা আমি শুনিম নহয় তোমাৰ দুখখিনি শুনিবৰ কাৰণে তোমালোকক ইণ্টাৰভিউ কৰিবলৈ আহিছোঁ তোমালোকৰ মনৰ যিখিনি দুখ আমি আলোচনা কৰিবলৈ আহিছোঁ মইতো এনেই ইণ্টাৰভিউ কৰি ঘূৰি ফুৰা নাই আৰু তোমালোকৰ মূল্য আছে কাৰণে আমি তোমালোকক মূল্য দিবলৈ আহিছোঁ কওকচোন মাকে কথাখিনি কওক তাই কান্দি আছে তাই কথাখিনি ভালকৈ ক'ব পৰা নাই তাই এইখিনি পঢ়িবলৈ যাতে কি কষ্ট হৈছিলে নেকি টকা পইচা বা অন্যান্য ক্ষেত্ৰত তাই দিগদাৰ পাইছে ক'বলৈ ছোৱালীজনী নোৱাৰিব তাই কওক আপুনিয়ে কওক একো নহয় কওক দিগদাৰ অলপ হৈছিলে বাৰু এইটো মনৰ কথাবিলাক লুকুৱাই থ'লে কেনেকৈ হ'ব আমি যেতিয়া কথাখিনি যিখিনি আপোনালোকৰ ইমান এতিয়া চাওক চাচনিৰ পৰা আপুনি আহিলে আজি ইয়াৰ পৰা ইমানখিনি লগ হৈছোঁ আপোনাৰ মনৰ কথাখিনি যদি নকয় আমি ছোৱালীজনীৰ বিষয়ে যদি নাজানো আমাৰ কি হ'ব তেতিয়া সেইটো জানিব লাগিব কওকচোন সেনেকৈ নহ'ব নহয় তুমি ক'ব নোৱাৰিবা কথা আচলতে কি হয় জানা নাই কিছুমান কি হয় মন বৰ বেছি দুখ থাকিলে কথা ক'ব নোৱাৰা হৈ যায় তাই মানে কথা ক'ব নোৱাৰি কান্দিয়ে আছে আৰু কি হয় মন বৰ বেছিকৈ দুখ হৈ থাকিলে চকু পানী ওলাই থাকে আৰু কথা ক'ব শেষত গৈ নোৱাৰা হয়গৈ গতিকে আমি যেতিয়া ইণ্টাৰভিউ ল'বলৈ আহিছোঁ আমি যেতিয়া মূল্য দিছোঁ 10জনে তোমাক মূল্য দিব এতিয়া পৰৱৰ্তী পৰ্যায়ত আগবাঢ়ি যাব লাগে সেইটোৱে আমাৰ তোমাৰ মনৰ ভাৱখিনি কোৱাচোন তুমি এতিয়া হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰিছা নে হায়াৰ ছেকেণ্ডেৰী এতিয়া তুমি কেনেকৈ আগবাঢ়ি যাবা মই এতিয়া BA কৰিম আৰু লগতে ITIটো ল'ম বুলি ভাবিছোঁ যথেষ্টখিনি ওচৰ চুবুৰীয়াই সহায় কৰিছে ডিভিজন পাছ কৰিছিলা মই মেট্ৰিকত 3rd ডিভিজন পাছ কৰিছোঁ আৰু হায়াৰ ছেকেণ্ডেৰী 1st ডিভিজন এখনত লেটাৰ ধুনীয়া নম্বৰ পাইছা মোৰ পিছত তুমি হায়াৰ ছেকেণ্ডেৰী ইমান ধুনীয়া কেনেকৈ হ'ল ইমান ভাল ৰিজাল্ট কেনেকৈ হ'ল বিশেষকৈ ক'ব গ'লে মই যেতিয়া এই মেট্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়া মোৰ দেহাটো বৰ এটা ঠিক নাছিলে তেতিয়া আৰু যেতিয়া পাছ কৰি গ'লোঁ তেতিয়া কিন্তু ওচৰ চুবুৰীয়া হওক বা বাহিৰৰ মানুহে হওক বৰ এটা গুৰুত্ব দিয়া নাছিলে গুৰুত্ব দি নাই চোৱা যে ল'ৰাটো যে পাছ কৰিছে কি নাই কিন্তু বহুত কষ্ট কৰি পঢ়াইছিলে মই এজনী ছাগলী লৈছিলোঁ সেই ছাগলীজনীৰ পোৱালি যি আছিলে বিকি মেলি সেনেকৈ মই এডমিশ্যন কৰিছিলোঁ এডমিশ্যন কৰি পঢ়িলোঁ এতিয়াও কলেজত এতিয়াও পৰীক্ষা দিবলৈ আছে মই কিন্তু মেমহঁতি বুজি পাইছিলে সেইখিনি কথা মোৰ এতিয়া ছেকেণ্ড ইয়াৰত গোটেইখিনি কিতাপো নাছিলে মোৰ মাত্ৰ মোৰ 3খন কিতাপ আছিলে 3খন কিতাপ মই মেমহঁতৰ পৰা লৈছিলোঁ যেন তেন লিখি মেলি সেনেকৈ কালেকশ্যন কৰি সেনেকৈ দিছিলোঁ পৰীক্ষা ছাগলী বিক্ৰী কৰি তুমি পাছ কৰিছা তেনেকৈ আৰু কিন্তু দেখুৱাই দিলা ন তোমাৰ সাহসটো দেখুৱাই দিলোঁ কিন্তু ওচৰ চুবুৰীয়া বা কিছুমান ক'ৰবাত সন্মান পত্ৰও দিছে কিন্তু মোক নাই দিয়া বেলেগক দিছে কিন্তু বেলেগ এৰিয়াত মানে আপোনাৰ 3rd ডিভিজন পাছ কৰা কিছুমানক দিছে কিন্তু মোক নাই দিয়া মাহঁতি সদায় কৈছিলে তই কৰি দেখুৱা পাৰিবি সেইটো জোৰতে সদায় কৰি গৈছিলোঁ কি আছে সপোন তোমাৰ ভৱিষ্যত সপোন হৈছে এজন SI হোৱা সপোন আছে পাৰিম নিশ্চয় পাৰিবা আৰু পাৰিব লাগিব কাৰণেই আজি এইটো অনুষ্ঠান কৰা হৈছে এই যে মনত থকা কিমান ধুনীয়াকৈ কথাখিনি স্পষ্ট কৈছে মনৰ এই কথাখিনি লাগে আমাক আৰু এই যে পাৰিম বুলি যে কৈছে সেই পাৰিবই তাৰমানে আৰু এইটো নহয় যে 3rd ডিভিজন বা 2nd ডিভিজন পাছ কৰিছে তেওঁলোক যে একেবাৰে মানে গুৰুত্বহীন নহয় গুৰুত্ব আছে কাৰণে আজি তোমালোকৰ লগত আমি দুআষাৰ কথা পাতিছোঁ আৰু এটা কথা ক'ম বুলি ভাবিছোঁ শুনিম কোৱা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ওচৰত আমাৰ মানুহ কিছুমান গাঁৱলীয়া প্ৰধান মানুহে বিয়া বাৰু হয় এই ইয়াত যি ছাউণ্ড বক্সৰ ছিষ্টেমটো থাকে এইটো মই ভাবোঁ চৰকাৰৰ তৰফৰ পৰা এইটো এটা কিবা এটা একশ্যন ল'ব লাগে কাৰণ কেলৈ পঢ়া টাইমত বহুত দিগদাৰ হয় ইয়াত যিমান ষ্টুডেণ্ট আছে চবেই জানে চবৰে দিগদাৰ হৈছে এইটো চবেই ক'ব পাৰিব হয়নে নহয় অকল মই কোৱা কথা নহয় এইটো আজি এইটো চবৰে দিগদাৰ হৈছে আমাৰ ইয়াত বিয়া বাৰু বহুত হয় গাঁৱলীয়া অঞ্চলত বিশেষকৈ চবেই জানে কিন্তু এইটো বহুত হৈছে হয় নহয় আপোনালোকে কওকচোন ইমানেই ডবল দিছে মানে ঘৰৰ ভিতৰলৈকে গম পাইছোঁ আমাৰতো কেঁচা ঘৰ আমাৰ কোনো পকা ঘৰ নহয় ইটা চপাও নাই আমাৰ ঘৰ এনেকৈ গম পাওঁ বেৰ হিলি গৈছে ইমানেই চাউণ্ড ইফালে পৰীক্ষা চলি আছে পিছদিনাখন পৰীক্ষা মোৰ যিদিনাখন লাষ্ট কি পৰীক্ষা আছে
গোটেইকেইদিন পৰীক্ষাতে ক'ব গ'লে চাউণ্ড ছিষ্টেম সদায় শুনিব পাইছোঁ ৰাতি 11-12 কোনো ক'বলৈ নাই ৰাতিপুৱা যি গধূলি ষ্টাৰ্ট কৰিব একেবাৰে ৰাতিপুৱাহে সামৰিব তেওঁলোকে ছাত্ৰ ছাত্ৰী পঢ়িব কোনটো সময়ত এইটো এটা ৰিকুৱেষ্ট আছে চৰকাৰৰ ওচৰত যাতে ইয়াৰ ওপৰতো এটা একশ্যন লয় মই আৰু এটা কিমান ডাঙৰ ল'ৰাই কথা কোৱা দি কৈছে কথাখিনি তোমাক মই আৰু এটা কথা সুধোঁ এই যে আমি যে এতিয়া 3rd ডিভিজন 2nd ডিভিজন বা এনেকুৱা ল'ৰা ছোৱালীবোৰক যে ইণ্টাৰভিউ এটা কৰিছোঁ ইয়াতো বিভিন্নজনে বিভিন্ন মতামত দিব কিছুমানে এনেকুৱা কথাও ক'ব পাৰে হয়তো আৰু কাম নাই 3rd ডিভিজনৰ ল'ৰা ইণ্টাৰভিউ ল'বলৈ কি আছে কিন্তু সেইসকল মানুহক আমি এটা কথা মই ফালৰ পৰা কওঁ যে মূল্য সকলোৰে আছে মূল্য সকলোকে দিয়া উচিত এই অনুষ্ঠানবোৰৰ যোগেদি যে আমি সকলোৰে লগত মত বিনিময় কৰিছোঁ এই অনুষ্ঠানবিলাকক তুমি কি কোৱা ভাল বুলি ভাবিছা ইয়াৰ পৰা কিবা নেতিবাচক কিবা দেখিছা মই ভাবিছোঁ এইটো কৰিব লাগে কাৰণ কিয় আজি এজন ষ্টুডেণ্টে কিবা এটা বেমাৰ হওক বা কিবা এটা কাৰণে তেওঁ আজি পঢ়িব নোৱাৰিলে কিন্তু পৰীক্ষাত উত্তীৰ্ণ হৈছে 3rd ডিভিজনে হওক কিন্তু তেওঁক উৎসাহ দিব লাগে কিয় তেওঁ যদি উৎসাহটো পায় তেতিয়াহ'লে তেওঁ আকৌ আগন্তুক দিনত আৰু আগবাঢ়ি যাব পাৰিব দেউতা তোমাৰ নহয় জানো বহুত কষ্টৰে ল'ৰাটোৱে যিখিনি কথা ক'লে ছাগলী বিক্ৰী কৰি পঢ়িবলগীয়া হ'ল আৰু সি দেখুৱাই দিলে 3rd ডিভিজনৰ ল'ৰা এটা কেনেকৈ 1st ডিভিজন পাছ কৰিব পাৰি আৰু এইটো আজি এই সভাখনৰ পৰা আজি আলোচনাটোৰ পৰা আজি অনুষ্ঠানটোৰ পৰা এইটো প্ৰমাণিত হ'ব এই অনুষ্ঠানটোৰ পৰা এইটো প্ৰমাণিত হ'ব যিজনী ল'ৰাই বা যিজনী ছোৱালীয়ে বা যিটো ল'ৰাই যে 3rd ডিভিজন পাছ কৰিছিলে তেওঁলোকে ক'ৰবাত গৈ APSC পাছ কৰিছে সাহস আৰু তোমালোকৰ লগত আমি সাহস আছোঁ গম পাইছা আৰু আমি যেতিয়া আছোঁ আৰু 10 জেগাত 10টা হওক অসমৰ ৰাইজে এনেধৰণে উলিয়াই আনক সকলোকে আপুনি দেউতাক হিচাপে কি ক'ব দেউতাক হিচাপে মানে আমাৰ নৈখনো পাৰ হৈ আহিব লাগে কেতিয়াবা বানপানী হ'লে দলংখনো বেয়া ডাঙত পাৰকাই দিব লাগে আৰু অহা যোৱা মানে কেতিয়াবা খুব দিগদাৰ হয় সেইফালে পথাৰ ফালে আহিলোঁ গ'লেও বোকা হৈ যায় বাৰিষা দিনত হ'লে দলংখনো আমাৰ বেয়া হৈ গ'ল আৰু এতিয়া নাৱত অহা যোৱা যেন তেন কৰিব পাৰে হ'লে দলংখন বনাব লাগিব নাৱত অহা যোৱা কৰিছিল নাৱত অহা যোৱা কৰিব লাগিব মই প্ৰথম যেতিয়া কলেজ গৈছোঁ সেইদিনাখন নাৱত গৈছোঁ প্ৰায় মই 3 মাহ 4 মাহ তেতিয়া বাৰিষা দিন আছিলেতো প্ৰায় ধৰক 7 মাহমান মই নাৱত অহা যোৱা কৰিছোঁ তাৰপিছতে আমাৰ এখন বাঁহৰ দলং বনাইছে তাৰপিছত সেইখন যোগেদি অহা যোৱা হৈছে এতিয়ালৈকে আছে কিন্তু বাঁহৰ দলং গতিকে গোটেই জীৱনটো ভৰ্তি হৈ নাথাকে হয় হয় আপুনি যে দেউতাক হিচাপে যে তাক এইখিনি টকা পইচা যোগাৰ জাতি দিয়া বা অন্যান্য কিতাপ পত্ৰ এইবোৰ যোগাৰ দিওঁতে আপোনাৰ অসুবিধা পৰিছিলে অসুবিধা হয় কেনেকৈ কি কৰিছিলে কওকচোন কেতিয়াবা মই কেইবাদিনো মানে বেলেগৰ কেতিয়াবা পইচা এডমিশ্যনৰ লাগে নহয় 4,000 5,000 তেতিয়া মই উশাহপতি মেলি মানিকদাৰ পৰা ধাৰলৈ আনোগৈ বাবলু বৰুৱা যে সেই বাবলু বৰুৱাক ক'লেও মানে যেতিয়া খুজিলেও মানে অকল স্কুলৰ বিষয় লৈ ক'লে মানে সিহঁতে দিয়ে তাৰমানে তেনেকৈ তাৰমানে ধাৰ ধুৰ লৈ ল'ৰা ধাৰ দিওঁ পিছত হ'লে একেলগতে আমি 10,000 5,000 গোটাব নোৱাৰে সিহঁতৰ পৰা আনি পিনি তোমাৰ ওচৰলৈ আহিছোঁ তুমি কোন ডিভিজন আছিলে 2nd ডিভিজন অকণমান নম্বৰ থাকিলে 1st ডিভিজনলৈ নহয় জানো কোৱাচোন তুমি মেট্ৰিক ন মেট্ৰিক পাছ কৰিছা তোমাৰ মনৰ ভাৱখিনি কোৱা কোৱা মনৰ ভাৱখিনি কোৱাচোন কেনেকৈ পঢ়িছিলা পঢ়া শুনা কেনেকৈ কৰিছিলা তুমি কোৱা পঢ়া শুনাত মোৰ অলপ কষ্ট হৈছিলে বাৰু হোৱাটো তাৰপিছত মা দেউতাই কষ্ট কৰিছিলে মই মেট্ৰিকৰ আগলৈকে ইমান ভাল নাছিলোঁ পঢ়াত তাৰপিছত 9তো মোৰ মেথছত একদম মাৰ্কছ বহুত বেয়া আছিলে মই ছিংগুল মাৰ্কলৈকে পাইছিলোঁ মই মেথছত তাৰপিছত এতিয়া অলপ জোৰ দিলোঁ 10ৰ অকণমান প্ৰথমতে টিউশ্যন ল'লোঁ টিউশ্যন লৈ কোনো অকণমান হেৰি নহ'ল মেট্ৰিকত যিহেতু অকণমান গণ্ডগোল হ'ল ন সেইকাৰণে ইমান হেৰি নহ'লগৈ আৰু এতিয়া তুমি কি ভাবিছা কেনেকৈ কি ভাবিছা তোমাৰ আশা সপোন আশা থকাটো আছে মোৰ টিচাৰ হোৱা সপোন আছে তাৰপিছত ভাবিছোঁ আগলৈ কিমান হেৰি হওঁ মাক হিচাপে ছোৱালীজনী আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনাৰ মতামত ময়ো ভাবিছোঁ বাৰু এনেকৈ টিচাৰ হোৱা সপোন আছে মোৰো মানে তাইক দেখা মানে টিচাৰ হৈ দেখুওৱা তাই নিজে যিখিনি পাৰে ধৰি লওক কৰিবলৈ পাৰেগৈ আৰু আমিও ধৰি লওক তেনেকৈ আগবঢ়াই দিম যদি তাই নিজেই সেইখিনি ইচ্ছা কৰি মানে সেইখিনি সাধ্য অনুসৰি মানে মই তোমাৰ ওচৰলৈ যাওঁ তুমি মেট্ৰিক পাছ
86%। কোন স্কুলৰ পৰা? কেন্দ্ৰীয় বিদ্যালয়। কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা 86% পাছ কৰা। তোমাৰ মনৰ ভাৱখিনি কোৱা। আৰু তোমাৰ লগতে যে 3rd ডিভিজনো আছে, 2nd ডিভিজনো আছে, আমি সকলো সমান, কোনো ওপৰ নাই, কোনো তল নাই। সামগ্ৰিকভাৱে কি ক'বা? মই যিহেতু 86% পাইছোঁ, চাব গ'লে এইটো ভাল পাৰ্চেণ্টেজ হয়, কিন্তু CBSE বৰ্ডত নহয়। তাত 90 নাপালে আপোনাক পাত্তা নিদিয়ে, তেনেকুৱা ধৰণৰ। পাত্তাটো তোমাৰ মতে কি বস্তু? এই পাত্তা বোলা বস্তুটো যে সেইটো কাৰণেই আমি এইবোৰ অনুষ্ঠান পাতিছোঁ। হয় ছাৰ। মানে ওপৰৰখিনি ওপৰত, ডাউনৰখিনিত পাত্তা নিদিয়ে। এই শব্দটো বৰ বেয়া শব্দ হয়নে? আজিকালি সমাজত হৈছে, হয়নে? কিন্তু এই ইকুৱেল যিটো আমি, সিহঁতিও আমাৰ সমানেই, সকলো মানুহ নহয় জানো? কোৱাচোন তাৰপিছত। 1st ডিভিজনে যি কৰিব পাৰে সেইটো 3rd ডিভিজনে কৰিব পাৰিব। এতিয়া যোনখিনি 3rd ডিভিজন 2nd ডিভিজন পাছ কৰিছে, তেহেঁতি বেলেগ কাৰিকুলাৰ এক্টিভিটিছতো ভাল হ'ব পাৰে। যোনখিনি স্পৰ্টছ হওক বা মিউজিকেল, বেলেগ বহুতখিনি আপোনাৰ ফিল্ড আছে। তেহেঁতি অকল পঢ়াতে ভাল হ'ব লাগে বুলি এইটো কথা নহয়, য'ত হ'লেও ভাল হ'ব পাৰে। সিহঁতৰ এটা নিজৰ মন থাকিব পাৰে যে পঢ়াত নহয়, মই বেলেগ কিবা কৰিম, তেনেকুৱা চবৰ মন থাকে। তো সেইকাৰণে 2nd বা 3rd ডিভিজনখিনিক ডিম'টিভেট কৰিব নালাগে। নাই, যিসকল এতিয়া অভিভাৱক আছে, তুমি অভিভাৱকসকলে যিসকলে চাই আছে আমাৰ ভিডিঅ'টো, তেওঁ অভিভাৱকসকলক তুমি কি ক'বা যে তেওঁলোকক 3rd ডিভিজন পাছ কৰা বা 2nd ডিভিজন পাছ কৰিলে, বা কিছুমানে 1st ডিভিজন পাছ কৰাৰ পিছত তেওঁলোকক মানে বহুত কি কৰে, ডিছগ্ৰেড কৰে মানে, আৰু তেওঁলোকক মেণ্টেলি আপছেট কৰি দিয়ে, বা তেওঁলোকক ফ্ৰাষ্ট্ৰেটেড কৰি দিয়ে, দুখী কৰে, বা তেওঁলোকক হাৰাশাস্তি কৰে, বা মানসিকভাৱে তেওঁলোকক হতাশাগ্ৰস্ত কৰি দিলে, বা তহঁতি মানে জাবৰ। আৰু যিসকল পিতৃ মাতৃ তহঁতি জাবৰ বুলি যিসকলে কয়, বা ইমান টকা পইচা খৰচ কৰিলোঁ, কিবা কৰিলোঁ, সেইখিনি পিতৃ মাতৃক কি ক'বা তুমি? তেনেকুৱা 2nd বা 3rd ডিভিজন পালে ল'ৰা ছোৱালী বেয়া হয় বুলি নহয়, ক'ব নালাগে তেনেকৈ। 3rd বা 2nd যদিও পাইছে, তাৰ এটা ফিউচাৰ আছে, সিও এটা সপোন দেখিছে, যদিও পঢ়াত নহয় এইটো বেলেগ ক'ৰবাত হ'ব পাৰে। তো তেনেকুৱা মানুহখিনিয়ে যোনটো তাক এবিউজ কৰে বা ডিম'টিভেট কৰে, সেনেকুৱা এটা বহুত বেয়া এক্সট্ৰিম লেভেল পোৱাৰ লগে লগে এটা বেয়া ষ্টেপ ল'বলগীয়া হৈ যায় ষ্টুডেণ্টছখিনিৰ কাৰণে। সেইকাৰণে আমি সকলোৱে এটাই আজি প্ৰতিজ্ঞা কৰা উচিত যে যিসকলে 3rd ডিভিজন পাছ কৰিছে, 2nd ডিভিজন পাছ কৰিছে, 1st ডিভিজন পাছ কৰাৰ পিছতো তেওঁলোকে অকণমান মানুহৰ মাজত মৰ্যাদা পোৱা নাই, সন্মান পোৱা নাই, এষাৰ ভাল মাত পোৱা নাই, তেওঁলোক সেই ছাত্ৰ ছাত্ৰীসকলক আমি একমুখে ক'ব বিচাৰোঁ যে তোমালোকৰ ভৱিষ্যত তুমি কোৱাৰ দৰে যিকোনো এটা লাইনত থাকিব পাৰে। পৰীক্ষাৰ নম্বৰকেইটাই মানুহ নিৰ্ধাৰণ নকৰে। এজন মানুহ হ'বলৈ হ'লে পৰীক্ষাৰ নম্বৰ পাই পেলাই মানুহ হ'ব নোৱাৰে, নহয় জানো? পৰীক্ষাৰ নম্বৰৰ উপৰিও মানুহ হোৱাৰ বেলেগ বেলেগ গুণ থাকে। গতিকে সেইটো কাৰণে তোমালোকে কেতিয়াও হতাশ নহ'বা, ভাগি নপৰিবা, আগবাঢ়ি যোৱা। মই তেওঁৰ ওচৰলৈ আহিছোঁ। তুমি কোন ডিভিজন পাছ কৰিছিলা? 1st ডিভিজন। মডেলৰ পৰা পাছ কৰিছা? মডেলৰ বহুত ইণ্টাৰভিউ হৈ আছে, মই কাইলৈ পৰহিলৈ তোমালোকে পাবা ভিডিঅ'বিলাক। তুমি কিমান পাৰ্চেণ্টেজ? ছাৰ মোৰ 65 আছিলে। কোৱাচোন তোমাৰ মনৰ ভাৱখিনি। ছাৰ আপুনিও মানে যি এতিয়া কৈ আছে 1st ডিভিজন, 2nd ডিভিজন বা 3rd ডিভিজন, সেইবিলাক মানে এটা টাইমত গৈ মেলি মেটাৰ নকৰে। মানে আপুনি মানি লওক লাইফত কিবা প্ৰব্লেমত পৰিলে, সেই প্ৰব্লেমত মোৰ ওচৰত 1st ডিভিজন আছে, মই ষ্টেণ্ড কৰিছোঁ, প্ৰব্লেম আঁতৰি যাব জানো? সেইটো নাটাৰে। বা আপোনাৰ ফাইনেন্সিয়েলি কিবা প্ৰব্লেম হ'ল, 1st ডিভিজন আছে, কোনোবাই আপোনাক পইচা দিব নিদিয়ে, বা কিবা যিকোনো এক্সেট্ৰা ফিল্ডত হওক, আপোনাৰ মানে ডিভিজনে ডিচাইড নকৰে। সেইবিলাক বস্তু মানে ইমান মেটাৰ নকৰে। মানে চবে মানে কি বুলি ক'ব, ছ'চাইটি এটা ডিছক্ৰিমিনেশ্যন কি বুলি ক'ব, পেদা কৰিছে, আৰু সেই বস্তুটো মানে ভাল নহয় মানে ক'বলৈ গ'লে। ছ'চাইটি ডিছক্ৰিমিনেশ্যন যিটো ছ'চাইটিত এইটো এটা বেয়া সিদ্ধান্ত হৈছে, নহয় জানো? এনেকুৱাবিলাক আমি প্ৰায় দেখিবলৈ যাওঁ। আৰু সেইটো কাৰণে মই এইটো কথা কওঁ যে এইটো এটা সম্বৰ্ধনা অনুষ্ঠান নহয়। তোমালোকৰ মনৰ ভাৱ আমাক আৰু দুআষাৰ ক'ব পাৰা। তোমালোকে এতিয়াও ভয় কৰি আছা, কথা ক'বলৈ বহুত আছে, এনেকুৱা লাগি আছে যে এইখিনি কৈ দিম জানিছা কিবা হ'ব নেকি, বা কম চাৰে বেয়া হ'ব, এইবোৰ কথা নহয়। কিন্তু আমাৰ মনৰ কথাখিনি আমি আলোচনাহে কৰিছোঁ ভিডিঅ' আকাৰে। এই ভিডিঅ'টো যাতে 10জনে দেখি 10জনে কিবা এটা শিকক, সিমানটোৱে লক্ষ্য উদ্দেশ্য। মই তোমালোক গামোচা এখন বিনা সম্বৰ্ধনা জনোৱা নাই, সেইটো মৰমত মই গামোচা এখন তোমালোকক দিছোঁ। মই তোমাৰ মাক সুধিছোঁ, শুনিম কোৱা। ছাৰ মানে কি কয়, আমাৰ CBSE বৰ্ড, CBSE নহয় চৰি, সেৱা বৰ্ডত 86% বা 96% যিমান পায় যোনে, সিহঁতি মানে এটা মটিভ থাকে, চবে মানে ছায়েন্স লৈ মেলি এটা টাইমলৈ পঢ়িম। পঢ়াটো এটা ঠিক আছে, ডেট ইজ আপ টু দেম, সিহঁতি বহুত ভালকৈ পঢ়ে, ঠিকে আছে। খালি লাষ্টত গৈ মেলি যেতিয়া সেই ইঞ্জিনিয়াৰিঙৰ চিট হ'বলৈ আহে, সেইটো মানে কিছুমানে ক্লিয়াৰ কৰিব পাৰে, কিছুমানে ক্লিয়াৰ কৰিব নোৱাৰে। ফৰ ডেট ৰিজন মানে কিছুমানে যোনবিলাকে কমাৰ্চ লওক, ছায়েন্স লওক, আৰ্টছ লওক, সিহঁতক মানে ইমান হেৰি নহয়,
তই যদি 86% পাইছ মানে ফেমিলিৰ ফ'ৰ্চ এটা পৰে তই চায়েন্সে ল'ব লাগিব, তই বেলেগ ল'ব নহয়। সেইটো মানে বস্তুটো আজিলৈ বুজি নাপালোঁ কি হয়। হয়, সেইটো এটা খুব সুন্দৰ কথা কৈছা। তো মাক হিচাপে আপোনাৰ মতামত কওকচোন। এই যে আমি এই অনুষ্ঠানটো পাতিছোঁ, যে যি 3rd ডিভিজনে হওক বা 2nd ডিভিজনে হওক প্ৰত্যেককে গুৰুত্ব দিয়া উচিত, এই সংখ্যাটো আপুনি কি ক'ব? হয়, 1st, 2nd, 3rd এইটো এটা মানে পৰ্যায়ক্ৰমে বাছনি হয় ঠিকেই, কিন্তু সেই 3rd ডিভিজনৰ ল'ৰাটো কি কাৰণে সি 3rd ডিভিজন গুচি গ'ল, আৰু অকণ আপগ্ৰেড হ'লহেঁতেন। কিন্তু কথা হ'ল কি, 1st ডিভিজন হৈ কোনোবাই হয়তো ডক্টৰ, ইঞ্জিনিয়াৰ ইত্যাদি ইত্যাদি হৈ ওলাই গুচি যাব, কিন্তু 3rd ডিভিজনৰ ল'ৰা বা ছোৱালী সিহঁতি এই পৰিৱেশটোত যেতিয়া বাস কৰিব, মাক দেউতাকক সম্পূৰ্ণৰূপে চোৱা চিতা সিহঁতিহে কৰে, কিন্তু ওপৰ স্কেলত গুচি গ'লে লাষ্টত ঘৰলৈ ঘূৰি মনত নপৰে। হয়, হয়, আৰু আমি ল'ৰা ছোৱালীক এটাই শিক্ষা দিব লাগে, 1st ডিভিজন পাইছা ঠিকে আছে, কিন্তু আমাৰ সমাজখন, আমাৰ পৰিৱেশটোৰ লগত এটাচ হৈ ধৰক তলৰ স্কেলৰ ল'ৰা ছোৱালীকো তুমি সমানে আগবঢ়াই নিয়া। মই এজন মানুহ যেতিয়া তেওঁ এজন মানুহ, তেওঁকো সেইটো সমান অধিকাৰ আছে, তেওঁকো ধুনীয়াকৈ আগবঢ়াই নিব লাগে। বৰ সুন্দৰ কথা এটা কৈছে। মই নমি, কালিৰ পৰা এই যিটো কাৰ্যসূচীটো তুমিও বহুত দৌৰা দৌৰি কৰি আছা উজ্জ্বলৰ লগতে, মোৰ ভাল লাগিছে। তোমালোকে খুব কম সময়ৰ ভিতৰতে সকলো ছাত্ৰ ছাত্ৰীক লগ পোৱাৰ সুবিধা কৰিলা। নমি, এই অনুষ্ঠানটো আমি যিটো অনুষ্ঠান পাতিছোঁ, এই অনুষ্ঠানটো বা কিবা এটা ৰাইজে পাব লাগে, কি ক'বা এই সংক্ৰান্তত? তুমি কি ক'বা কোৱাচোন? খুব ভাল পাইছোঁ, মই খুব ভাল পাইছোঁ। সেইটো মই আপোনাক মই অথনিও কৈছিলোঁ, আগতেও মই আপোনাক কৈছোঁ, আৰু মই চাইও মই আপোনাক খুব ভাল পাওঁ মানে আপোনাৰ যিটো চেনেলৰ মানে যিটো মানে ল'ৰা ছোৱালী উৎসাহ দি আহিছে। তাৰমানে আগতে তেনেকুৱা হোৱা নাছিলে, এতিয়া আমাৰ মাকবিলাকেও ধৰ ভাল পাইছে বা ল'ৰা ছোৱালীবিলাকেও এটা এনেকুৱা এখন প্লেটফৰ্ম পাইছে য'ত মনৰ কথা খুলি ক'ব পাৰে। এতিয়া আমি মাকবিলাক, আমি অন্ততঃ আমি ল'ৰাবিলাকক মানে মনৰ কথাবিলাক খুলি ক'ব নোৱাৰিলোঁ, আমি এতিয়া এনেকুৱা এখন প্লেটফৰ্ম পাইছোঁ যে আপোনাৰ যোগেদি আমাৰ ল'ৰা ছোৱালীক আমি ব্যক্তিগতভাৱে ক'ব নোৱাৰিলেও এনেকুৱা সমজুৱাভাৱে ক'বলৈ অকণ সুবিধা পাইছোঁ। আৰু ল'ৰাবিলাকৰ মনৰ কথা, আমি ল'ৰা কথাবিলাকতো আমাক কোৱা নাছিলে, ধৰক এতিয়াহে আমি ধৰক গম পাইছোঁ ল'ৰাৰ মনৰ। এতিয়া ল'ৰাই এতিয়া কি ক'ব কি নক'ব আমিও গম পোৱা নাছিলোঁ, ধৰক এতিয়া গম পাইছোঁ ধৰক ল'ৰাৰ মনৰ কথাবিলাক খুলি যে কৈছে, সেইটো ভাল লাগিছে। আৰু এনেকুৱা প্লেটফৰ্ম যাতে আগতেও যদি হোৱা হ'লে, আৰু বহুত ল'ৰা ছোৱালী তেনেকৈ থাকি গ'ল, বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী তেনেকৈ পাছ কৰিছে, যদি আগতেও যদি আপুনি যদি আগৰ পৰাই যদি কৰা হ'লে আৰু আগবাঢ়িলে হ'লে ল'ৰা ছোৱালীবিলাক আৰু মনৰ কথা ক'বলৈ আগবাঢ়ি আহিলে হ'লে, তো মই ভাল পাইছোঁ এইটো। দেউতাকে কি ক'ব? খুব ভাল লাগিছে আপোনাৰ এই অনুষ্ঠানটি। তো তাতে মানে যিমানখিনি আমাৰ 1st ডিভিজন, 2nd ডিভিজন, 3rd ডিভিজন এইখিনি আছে, সেইটো ভাবিব নালাগে যে মই 2nd ডিভিজন বা 3rd ডিভিজন পাছ কৰিছোঁ। ভালকৈ আগলৈ আগবাঢ়ক। আজি 3rd গৈছোঁ, আগলৈ আৰু আগবাঢ়ক, 1st যাওঁ। তো সেইখিনি কৰিলে খুব ভাল লাগিব। আৰু এইটো মনতো ভাবিব নালাগে যে আমি অলপ বোলে 3rdত পাছ কৰিছোঁ কিবা কিবি। এটাই নাম হ'ব লাগে যে গোটেই অঞ্চলটোৰ নামটো হ'ব লাগে, খুব ভাল লাগিব। আৰু ধন্যবাদ সকলোলৈকে। আমাৰ অনুষ্ঠানটো প্ৰায় শেষ কৰিব হৈছে, আমি ইমানখিনিয়ে কথা মনৰ কথা ল'লোঁ। আপোনালোকে কোনোবাই আৰু মনত কিবা দুআষাৰ ক'বলৈ মন আছে নেকি? কিবা কথা ক'ব নেকি কোনোবাই? এই অনুষ্ঠানটোৰ পৰা কিবা এটা পাব লাগিব ৰাইজে। কথা পাতিব লাগে, পাতিলোঁ আৰু অনুষ্ঠান কৰিছোঁ নহয়। এই অনুষ্ঠানটোৰ পৰা আমি কিবা এটা সমাজত দিব পাৰিছোঁ নে নাই, সেইটো হৈছে মূল কথা। যদি মনত এতিয়াও কিবা ক'বলগীয়া আছে কওক, খোলাখুলি কওক, যাতে কোনোবা 10জন উপকৃত হয়। এই অনুষ্ঠানটোৰ জৰিয়তে মই ক'ব বিচাৰোঁ, আমাৰ সকলো ষ্টেপৰ ল'ৰা ছোৱালী সকলো একে সমান পৰ্যায়ত যাব লাগে। মাক দেউতাকে এটাই শিক্ষা দিব লাগে যে হাই স্কেলত মই পাছ কৰিছোঁ, তুমি বহুত হাই হৈ আছা, তুমি বেলেগৰ লগত টাচ নকৰিবা। সেই বস্তুটো কেতিয়াও হ'ব নালাগে। যে হ'ব লাগে তুমি যি ভাল মানুহ হোৱা, ল'ৰাক বা ছোৱালীক কওক তুমি ভাল মানুহ হোৱা। তোমাৰ লগৰ ছোৱালীয়ে, কাৰণ পেৰেণ্টছে ক'লে সেই কথাটো হয়তো কাণ নাপাতিব পাৰে, সদায় মায়ে এনেকৈয়ে কয়, কিন্তু একে সমনীয়া ল'ৰা ছোৱালীয়ে যদি কয় আজি তুমি এনেকুৱাটো কৰিলে মানে তোমাৰ ভুলটো যদি সমনীয়াই দেখুৱাই দিয়ে, তেতিয়াহ'লে সি মানে সেই বস্তুটো অলপ বুজিবলৈ চেষ্টা কৰিব।
সেইটো কাৰণে ল'ৰা ছোৱালীয়ে মানে মই বেছি বুলি পাৰি মাক দেউতাকে শিকাব নালাগে কথাটোলে আৰু ল'ৰা ছোৱালীবিলাকক সমানে সমাও পৰ্যায়ে সিহঁতি একেলগত আগবাঢ়ি যোৱাটো আৰু ভাল মানুহ হোৱাটো ঘৰত সদায় পৰিৱেশত থ'ব লাগে। খুব ভাল লাগিলে, খুব সুন্দৰ কথা। আচলতে আমিও এইটোৱে বিচাৰিছোঁ, আমাৰো উদ্দেশ্য এইটোৱেই যে আমি সকলোকে গুৰুত্ব দিওঁ আহক। আজিৰে অকণমান সময় আমি সকলোৱে একত্ৰিত হ'লোঁ। এওঁ কিবা এটা ক'ব, কোৱা। মই কথা ক'লে ভাল পাওঁ শুনি। ছাৰ, মই কথাটো পেৰেণ্টছবোৰক কৈছোঁ, যোনে চাই আছে, যে ল'ৰা ছোৱালী যদি ছেকেণ্ড বা থাৰ্ড পাইছে তাহাঁতক কম্পেয়াৰ কৰিব নালাগে বেলেগৰ লগত। টিপিকেল পেৰেণ্টছখিনিৰ পৰা মই মানে গম পাওঁ, এজ এ ষ্টুডেণ্ট গম পাইছোঁ যে কম্পেয়াৰ কৰিলে কেনেকুৱা এটা মেণ্টেল আপোনাৰ মাইণ্ডত পৰে কথাটো, যে সি পাৰিছে তই কেলৈ নোৱাৰ, সেইটো কথা ক'ব নালাগে। তাৰ এটা বেলেগ জীৱন আছে, তাৰ নিজে সি যি বিচাৰিছে সেইটো কৰিব, তাৰ ফিউচাৰটো সি প্লেন কৰি থৈছে, সি পাৰিব। বেলেগে সি ইঞ্জিনিয়াৰ বনিলে ই বেলেগ বনিব, ই ফুটবলাৰ বনিব পাৰে, ই বেলেগে বনিব পাৰে। সেইকাৰণে তাকে কৈছোঁ যে পেৰেণ্টছবোৰে কম্পেয়াৰ কৰিব নালাগে ল'ৰা ছোৱালীক। সি যদি থাৰ্ড ডিভিজন পাইছে তাক লাগিলে আৰু মটিভেট কৰি পিনে যে তই আৰু ভাল কৰ, এবাৰ ছেকেণ্ড তাৰপৰা থাৰ্ড পাইছ যদি ছেকেণ্ড বাৰ, তাৰ ফাৰ্ষ্ট বাৰ আৰু ওপৰত বাঢ়িব লাগে, তই ডিমটিভেট কৰি পিনে তলত পেলাই দিব নালাগে, সেইটোৱে ক'ব বিচাৰিছোঁ। খুব সুন্দৰ কথা। আৰু কোনোবাই কিবা ক'ব নেকি? প্ৰত্যেকটো কথাৰ পৰা ৰাইজে কিবা ল'ব দেই তোমালোকৰ, কোৱা। ছাৰ, আমাৰ মানে যোনটো মানে এতিয়া মানি লওক এতিয়া মেট্ৰিক দিলে, কিছুমানে এতিয়া কিছুমানে হায়াৰ ছেকেণ্ডেৰী দিলে। হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছত মই হায়াৰ ছেকেণ্ডেৰী মানে ষ্টুডেণ্টছখিনিৰ কাৰণে ক'ব বিচাৰিছোঁ, সিহঁতি হায়াৰ ছেকেণ্ডেৰী দিলে ঠিক আছে, তাৰপিছত সিহঁতৰ মানে এটা এনেকুৱা কি বুলি ক'ম, বক্স এটা বনাই দিয়ে, বক্স টাইপ এটা হৈ যায় সিহঁতৰ কাৰণে। সিহঁতৰ তুমি ছায়েন্স কৰিলে মানে কি বুলি ক'ম, ইঞ্জিনিয়াৰ বনিব লাগিব, নহ'লে ডক্টৰ বনা, আৰু আৰ্টছ ল'লে টিচাৰ বা কিবাও বনা, আৰু কমাৰ্চ বুলি ক'লে মানে তুমি বনিবা CA বনিবা নহ'লে বেংক, তাতকৈ মানে বেলেগ কোনো অপশ্যন নাই টাইপৰ হৈ নাইকিয়া কৰি দেখাই দিয়ে। মানে তাৰ ওপৰৰ পৰা চাবলৈ গ'লে, তাৰ মানে যদি আমি বক্সৰ বাহিৰত চাওঁ, বক্সৰ বাহিৰতো বহুত কিবা অপৰচুনিটি আছে। সেই অপৰচুনিটিখিনি যদি আমি চাবলৈ যাওঁ, সেইখিনি মানে মানি লওক আপুনি, মই যদি চিম্পলকৈ ক'ব যাওঁ, আপোনাৰ মানে নলেজ যদি কিবা বেলেগ বস্তুৰ ওপৰত আছে, আমি সেইটো ফিল্ডত এপ্লাই কৰিব লাগে। চবৰ পৰা অকণমান আঁতৰি মেলি বেলেগকৈ কওঁ, সেই বস্তুটো যদি কোনোবাই আঁতৰি মেলি ক'ব যায়, কিছুমানে মানে এনেকৈ ক'ব, এইটো বস্তু হয় জানো, মানে সিহঁতৰ খালি সেইটোৰ ওপৰত অকণমানো নলেজ নাই। ফাৰ্ষ্ট কথা, উল্টাই দিয়ে আপোনাক ডিমটিভেট কৰিব, সেইটো ফিল্ডত কামটো হয় জানো, এইটো মিছা, এইটো কিবা বুলি। আকৌ সেইটোৰ লগত যদি ক'ব যাওঁ, মই ট্ৰেডিং কৈছোঁ, ট্ৰেডিংটো এইকেইদিনত মানে মানুহবিলাকে এইটো জেনেৰেশ্যনত মানে ট্ৰেডিং কি বস্তুটো গম নাপায়, খালি ট্ৰেডিঙৰ পৰা হেৰি পায়, পইচা পায়। এইটো এটা মানে কিছুমান মানুহে এনেকুৱা কৰিব যে যোৱা, মানে মই সেইটো কথাটো কেতিয়া বুজি নাপাওঁ। খুব সুন্দৰ কথা। এইটো ৰাইজে বিচাৰ কৰিব। তেওঁ খুব গধুৰ কথা এটা ক'লে। মই যদি থাৰ্ড ডিভিজন পাছ কৰিছা, তোমাক মই আৰু এটা কথা, তোমাক যদি মই কওঁ একদম শেষ মুহূৰ্তৰ, এতিয়া মই এটা যদি কথা কওঁ, সুধোঁ, স্পষ্টভাৱে ক'বা দেই, যিটো মনৰ কথা সেইটো ক'বা। আৰু বহুত থাৰ্ড ডিভিজন পাছ কৰিছে, ৰাইট? বহুত ষ্টুডেণ্ট থাৰ্ড ডিভিজন পাছ কৰিছে। সেই ষ্টুডেণ্টখিনি মই যদি কওঁ, তুমি সাহস দিব লাগে, কি বুলি দিবা? কেনেকৈ কি ক'বা তেওঁলোকক যে ময়ো থাৰ্ড ডিভিজন পাছ কৰিছোঁ, কিন্তু মই আমুকটো কৰিম, কেনেকৈ কোৱা? মোৰ এতিয়া বহুতো বান্ধৱীহঁতেও আছে, তাহাঁতৰো যে গাটো ভাল নাছিলে বুলি মই নকওঁ যে গাটো ভাল নাই বুলি তাহাঁতৰ এক্সামটো বেয়া হৈছে, কিবা কাৰণতো হ'ব পাৰে। সেইটো মোৰ হৈছে বুলি তাহাঁতৰ হ'ব, সেইটো কোনো কথা নাই, তাহাঁতৰ যিকোনো কাৰণেই হ'ব পাৰে। সেইটো কাৰণে তাহাঁতক মই ক'ব বিচাৰিছোঁ যে মানে ৰখি নাথাকিবা, আগলৈ বাঢ়ি থাকা, যোৱা, যিটো হয় দেখি থাকিবা, ভালকৈ পঢ়া, আৰু কি কৰিবা সেইটো নিজৰ লাইফৰ কথা। যেনেকৈ মই ভাবিছোঁ যে মই মোৰ লাইফত কি কৰিম, সেইটো মানে এটা এম্বিশ্যন বুলি ভাবি লোৱা তুমি। তো মা দেউতাৰ কাৰণে, এতিয়া বেলেগৰ কাৰণে ভাবি একো লাভ নাই। আজিৰ দুনিয়াত নিজৰ মা পাপাৰ কাৰণে ভাবা অকল, বেলেগৰ কাৰণে নিজৰ কাৰণে সেইটো বুলি নাই। নিজৰ মা দেউতাই কি কৰিছে নিজৰ কাৰণে সেইটো বুলিয়ে মই পঢ়িছোঁ। এতিয়া ভাবিছোঁ তাহাঁতক মোৰ বান্ধৱীহঁতক কৈছোঁ বা মোৰ লগৰ প্ৰতি বুলি কৈছোঁ যে তোমালোকে ৰখি নাথাকিবা, আগলৈ যোৱা, আগলৈ পঢ়া, কি হৈছে সেইটো চোৱা, সেইটো ভাবি মানে মনটো বেয়া কৰি নাথাকিবা যে নপঢ়োঁ, একো নকৰোঁ, মোৰ দ্বাৰা একো নহয়। আজিকালি থাৰ্ড ডিভিজন যোৱাবোৰ মানুহ ICA হৈছে, বেংকত যিবোৰ পাইছে চবে, তাহাঁতি কোনোবা বহুত সৰু ল'ৰা ছোৱালী থাৰ্ড ডিভিজন পঢ়া ছোৱালীবোৰ ল'ৰাবোৰ ইমান কম নহয়। তাহাঁতৰ মনত সাহস আছে, বিশ্বাস আছে, কি কৰিব কি নকৰিব, আগলৈ গৈ তাহাঁতিয়ে ভাল মাৰ্কছ কিবা এটা কেৰি কৰে। সেইটোৱে কৈছোঁ যে আগবাঢ়ি যাব লাগে। ইমান সুন্দৰ কথা কৈছে, যদি থাৰ্ড ডিভিজন পাছ কৰা ছোৱালী হয়নে, কিমান কনফিডেঞ্চ, এইটোকে কয় কনফিডেঞ্চ। আমি এইটোকে বিচাৰিছোঁ যে আমি থাৰ্ড ডিভিজন হওক, ছেকেণ্ড ডিভিজন হওক, ফাৰ্ষ্ট ডিভিজন হওক, তোমালোকক কোনোবাই মূল্য দিয়ক, কোনোবাই নিদিয়ক, ৰাইট? তোমালোকে কিবা এটা কৰি দেখুৱাব লাগিব। আৰু এইটো শেষত এটা কথাই কওঁ, সৰহসংখ্যক পিতৃ মাতৃ আজিকালি এনেকুৱা হৈছে যে মোৰ ল'ৰাটো ভাল হ'ব লাগে, মোৰ ল'ৰাটোৱে সোণৰ কাঁহীত খাব লাগে, মোৰ ল'ৰাটোৱে মাংস খাব লাগে, মোৰ ল'ৰাটোক ডাঙৰ স্কুল পঢ়িবলৈ, মোৰ ল'ৰাটোক 50,000 টকীয়া মোবাইল লৈ দিব লাগে, মোৰ ল'ৰাটোক বাইক লৈ দিব লাগে 2 লাখ টকা।
এই যে মোৰ বাদ দি পেলাই অকণমান আমাৰ ল'ৰা ছোৱালীবোৰ ভাল হোৱাৰ চিন্তা প্ৰত্যেকজন অভিভাৱকে কৰা উচিত। আমাৰ ল'ৰা ছোৱালীবোৰ যেতিয়াই ভাল হ'ব নহয় তেতিয়াহ'লে আমাৰ আনন্দটো চবৰে পাম, আনন্দৰ শ্বেয়াৰ হ'ব। তেতিয়া ওচৰজনেও যেতিয়া আনন্দ কৰিব, ওচৰজনে যদি ভালকৈ পাছ কৰিছে তেতিয়াহ'লে আমাৰ ল'ৰা এটা ভাল হ'ল বুলি আপুনিও ফূৰ্তি কৰক, আমি সকলোৱে ফূৰ্তি কৰোঁ, তেতিয়া কিন্তু আমাৰ আনন্দবোৰ বাঢ়ি যাব। এই যে মোৰ শব্দটো অলপ এৰিব হ'ল। কথাখিনি ইমানেই আজি আৰু এই অনুষ্ঠানটো কৰিলোঁ আৰু হয়তো ক'বলৈ কাৰোবাৰ কিবা মন আছিলে, সময়ো হৈছে, আধা ঘণ্টামান প্ৰায় সময় হ'ল। আপুনিও যে চাচনিৰ পৰা আহি পালেহি এই যে ইমানখিনি মুহূৰ্তত ভাল লাগিলে। ছোৱালী অকণমান আৱেগিক হৈ আছে, কথা ক'বলৈ বেয়া পাইছে, কোনো কথা নাই, তাই নেক্সট পঢ়ি শুনি ভাল ক'ব। তোমালোকৰ কথাখিনি যথেষ্ট ৰস পাইছোঁ, যথেষ্ট সোৱাদযুক্ত কথা। এটা কথা হয় কোৱা। মানে এইটো মেছেজটো মই পেৰেণ্টছখিনিৰ কাৰণে কৈছোঁ। আপোনালোকে এটা কথা ক'ব মোক, মানে মেথছটো ছাবজেক্টটো এতিয়া আছে, মেট্ৰিকৰ কাৰণে আছে আৰু হাই ছেকেণ্ডেৰীৰ কাৰণে আছে। এইটো মেথছটো মানে আপুনি লাইফত কোনটো ষ্টেজত মানে এপ্লাই হয় বেছিকৈ কওক? যিকোনো ষ্টেজ আপোনালোকে নিজে ক'ব কোনটো ষ্টেজত এপ্লাই, কোনটো ষ্টেজত হয় লাইফৰ। মই সেইটো আপোনালোকৰ হেৰি লাগে, ফিডবেক লাগে, আপোনালোকে নিজে ক'ব। কিবা ক'বা? হৈ গ'ল, কিবা ক'বা? আছে ক'বলৈ? খুব ধুনীয়াকৈ থাৰ্ড ডিভিজনে কিমান স্পষ্ট কথা কৈছেনে? কৈছেনে? গতিকে এনেকৈয়ে লুকাই থাকে থাৰ্ড ডিভিজনৰ মাজত। এদিন দেখিবা APSC ক'ৰবাত বহি আছে, ৰাইট? এদিন ধুনীয়া চকী এখনত বহি থাকিবা। আমি পুনৰ তোমালোকক ভিডিঅ' ল'মহি। এই কেইবাজনী ছাত্ৰ ছাত্ৰী লগ পালোঁ আৰু কথা বহুত পাতিবলগীয়া থাকে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ এই অনুষ্ঠানটো ইমানতে অন্ত কৰিলোঁ। ধন্যবাদ।